কাৰ কি খবৰ মই মুস্তাকৰ আপোনালোকৰ চাইছে মুস্তাক ব্লগ চেনেল তো আজি 2024 বৰ্ষৰ প্ৰথমটো দিন 1 জানুৱাৰী তো আজি বৰ্তমান পিকনিক খাব যাই আছোঁ আৰু সকলোকে হেপী নিউ ইয়াৰ তো বৰ্তমান উকিয়ামত যাই আছোঁ পিকনিক খাব তো আগৰ পৰা বাছ আহি আছে তো চাই থাকক আৰু গাইছ এতিয়া বৰ্তমান ৰখি দিছে গাড়ী আৰু এইটো দেখিছা না কেনেকুৱা মজাকে ডাঙৰকে বনাইছে যদি ভূপেন হাজৰিকা সমাধি সত্ৰৰ কাষেৰে যোৱা দেখা পাবই আৰু গাইছ আমি উকিয়াম নগৈ চিধা আহি গ'লো হহুৱা মানে উকিয়ামটো কেনচেল হৈ গ'ল আৰু গাইছ বৰ্তমান এনে বহি আছো এতিয়া মানে আমাৰ হলা নাই তো এনে বহি আছো এফালে আঞ্জা আঞ্জি আছে বঢ়িয়াটা এফালে পুৰা খিল আৰু খিল তো পুৰা চাৰিওফালে শিল আৰু শিল আৰু গাইছ মানে মই যাই আছো এতিয়া বৰ্তমান য'ত পানী ওলাই য'ত ৰিয়েল নিজৰ টচ এটালৈকে যাই আছো মানে শিলবিলাক আছে পানীৰ মাজত জাপে জাপে যাই আছো আৰু গাইছ দেখিব পাৰে কি পানী ঢৌ পুৰা একদম বৈ আহি আছে তো ৰিয়েলত দেখিলে আৰু মজাকে হ'ব কেমেৰা ইমান কেপশ্যন কৰিব পৰা নাই কিন্তু তেওঁ দেখাইছে কিমান পানী হৈ আছে চিনেমেটিক শ্বটৰ জৰিয়তে চাই লওক নিজৰাখিনি আছে আৰু শিল আছে বেলেগ একো নাই আৰু গাইছ মানে আমি এনেকৈ যাই আছিলোঁ ফটো মাৰাৰ পাছত মানে তাৰপিছত চশমাযোৰ পৰিল পানীত পৰান্তে চশমাযোৰ আনান্তে ভিজিলে যেতিয়া মানে কিবা তাত মানে ফটো মাৰিলে ভিজি কেনে পানী আৰু মানে গাইছ ফটো মাৰিব যাই আছিল পিছে যাই থাকোঁতে মানে পানী এনেকুৱাকৈ টানি নিলে তো ৰাখিব নহ'লে মানে মানুহটোক পুৰা টানি নি একদম শেষলৈকে নিলে আৰু মানে নকয় ৰাতি আহি আছিলোঁ আহি থাকোঁতে মানে পুলিচে ধৰিলা মানে চাই আছে যে কোনে কোনে মদ খায় মানে তো আমাকো এনেকৈ ড্ৰাইভাৰক চাব দিয়া পাছত নাপালা বাৰু একো যদি ভিডিঅ'টো ভাল পাইছা লাইক ছাবস্ক্ৰাইব মাৰি দিবা আৰু যদি চেনেলটো নতুনকৈ আহিছা ছাবস্ক্ৰাইব কৰি দিবা।